নমস্কাৰ বন্ধুসকল, মই জিত শৰ্মাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। বিভিন্ন ধৰণৰ কমেণ্ট ভাবুকি নাজানো কি কাম কৰিছোঁ কি কাম কৰা নাই, কিয় মোলৈকে ইমান ভাবুকি আহিছে যে মই ৰাইজৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত য'ত মেইন ৰোডৰ ওপৰত গাড়ী পাৰ্কিং কৰি ৰাখিছিলে তাৰ কাৰণে মই এটা মাত্ৰ ভিডিঅ'হে বনাইছিলোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ মাজলৈকে মই ঠেলি দিছিলোঁ। কিন্তু ইমানখিনি মোৰ তালৈকে ফোন আহিছে, ভাবুকি আহিছে, কিন্তু মই ইমান সহজে কাকো ভয় কৰা মানুহ নহয়, কাকো ভয় নকৰোঁ। কিয় ভয় নকৰোঁ? জনসাধাৰণৰ স্বাৰ্থত যিসকল গাড়ী মেইন ৰোডৰ ওপৰত ৰাখি পেলাই ৰাস্তা ব্লক কৰি থৈ দিছিলে, যোৱাৰ কাৰণে কোনো ৰাস্তা নাই, তো মানুহবিলাকে কোন দিশেৰে যাব? গাড়ীৰ ওপৰেদি যাব না ফুটপথেদি যাব? তো আজি দিনত এনেকুৱা এটা সৃষ্টি হৈছে যে ফুটপাথতো খোজকাঢ়িবলৈ জাগা নোহোৱা হৈছে। ফুটপাথেদি যাব, তাত ফুটপাথত দোকান ভৰ্তি। ফুটপাথেদি যাব, বিভিন্ন ধৰণৰ দোকান, ৰুটিৰ পৰা পুৰিৰ পৰা তো ফাষ্ট ফুডৰ পৰা বিভিন্ন ধৰণৰ দোকান হৈ গৈছে ফুটপাথৰ ওপৰত। গতিকে মানুহে খোজকাঢ়িব ক'ত? মেইন ৰোডত যাব, গাড়ী পাৰ্কিং কৰি থৈ দিব। তাৰ কাৰণে মই ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকৰ মাজত এৰি দিছিলোঁ। আৰু সেইটো কাৰণে মোৰ ওচৰত ফোন কল কৰি পেলাই ভাবুকি প্ৰদান কৰিছে। তো এই যি ভাবুকি, এই ভাবুকিক মই কেৰেপ নকৰোঁ। কিয় কেৰেপ নকৰোঁ? স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক মই হয়, বাক স্বাধীনতা মোৰো আছে। প্ৰত্যেকজন নাগৰিকৰে জীয়াই থকাৰ সম অধিকাৰ আছে, বাক স্বাধীনতা আছে। গতিকে কোনোবাই ৰাস্তাৰ ওপৰত গাড়ী পাৰ্কিং কৰিব, তাৰ কাৰণে মাত মাতিম, কোনোবাই ফোনত ভাবুকি দিব। প্ৰথম কথা হ'ল কি, আপোনালোকে আপোনালোকৰ নিজৰ চৰিত্ৰবিলাক সলনি কৰক। ৰাস্তাৰ ওপৰত গাড়ী ৰাখিবলৈ বন্ধ কৰক, ফুটপাথৰ ওপৰত দোকান দিবলৈ বন্ধ কৰক। গতিকে এই সকলো কথাবোৰ মোৰ লগত কিছুমানে বিশ্লেষণ কৰা কথাহে আছিল যে মই ৰাইজৰ হকে মাত মাতিছোঁ, মই জনসাধাৰণৰ হৈ মাত মাতিছোঁ, যে এনেকুৱা ধৰণৰ ফোন কল মোৰ তাত আহিব পাৰে। কিন্তু বন্ধুসকল, শতকোটি প্ৰণাম আপোনালোকক, আপোনালোকৰ মৰম যিখিনি চেনেহ পাইছোঁ, যিখিনি মোৰ ভিডিঅ'খিনি চাই পেলাই আপোনালোকে সঁহাৰি দিছে, তো সঁচাকৈ আজি সেই ৰাস্তাটোৰে মাৰিয়া পাব্লিক স্কুলৰ যিখিনি অভিভাৱকৰ বা যিখিনি ষ্টুডেণ্টৰ অভিভাৱকসকল আছিলে, তেওঁলোকে আজি সেই ৰাস্তাৰ ওপৰত গাড়ী পাৰ্কিং কৰা নাই। তো ফাইনেলি এই কথাষাৰ শুনি পেলাই খুব আপ্লুত হৈছোঁ, খুব ভাল লাগিছে। নিজকে ক'ব পৰা নাই যে স্কুল কৰ্তৃপক্ষৰ লগতে অভিভাৱকসকলে, ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে সুন্দৰকৈ গাড়ী যাব পৰাকৈ পাৰ্কিং কৰিছে, ৰাস্তাটো মুকলিকৈ ৰাখিছে। এনেকৈও আপোনালোকে আগন্তুক দিনলৈকে গাড়ী পাৰ্কিং কৰক। তাত জনসাধাৰণৰ ক'ব লগা একো নাই, তাত কোনো কমপ্লেইন কৰিব লগাত নাই। গতিকে এই যিখিনি নিকা হৈছে, এই যিটো সমস্যা আছিলে যান জঁটৰ, পাব্লিকৰ, জনসাধাৰণৰ যাবলৈ ভয় লাগিছিলে, 10 মিনিটৰ কামটোত 1 ঘণ্টা আধা ঘণ্টা ৰৈ থাকিব লগা হৈছিলে, আজি সেই সমস্যাটো আঁতৰ হ'ল। আৰু এই আঁতৰ হোৱাৰ কাৰণ হ'ল যে যোৱাকালি মই যিটো ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোক দৰ্শকসকলে, মাৰিয়া পাব্লিক স্কুলৰ কৰ্তৃপক্ষসকলে, লগতে মাৰিয়া পাব্লিক স্কুলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ অভিভাৱকসকলে এই ভিডিঅ'টোক সন্মান জনাইছে। মই যথেষ্ট ভাল পাইছোঁ। এনেকৈ আপোনালোকে ৰাস্তাটো ক্লিয়াৰ কৰি ৰাখক। আৰু লগতে কোনো যাতে আপোনালোকক বেয়াকৈ ব্যৱহাৰ কৰিব যাতে লগা নহয়, যাতে সন্মান প্ৰত্যেকজন ব্যক্তিৰে আছে। আপোনালোকৰো সন্মান আছে, ৰিক্সাৱালা ঠেলাৱালাৰ চবৰে সন্মান আছে। গতিকে মেইন ৰোডৰ ওপৰত গাড়ী এখন ৰাখি পেলাই নিজৰ সন্মানখিনি আপোনালোকে হানি নকৰিব। গতিকে
সেই ৰাস্তাটোৰ পৰিৱেশ অকণমান আপোনালোকক মই দেখাইছোঁ আপোনালোকে চাই লওক আৰু আপোনালোকৰো নিশ্চয় ভাল লাগিব যে মোৰ যেনেকৈ ভাল লাগিছে মই এটা ভিডিঅ' কৰি পেলাই আপোনালোকৰ মাজলৈকে ঠেলি দিছোঁ আৰু সেই ভিডিঅ'টোক সঁহাৰি জনাইছে এবাৰ চাই লওক ভিডিঅ'টো আজি খুব ভাল লাগিছে যোৱাকালিৰ যেতিয়া ভিডিঅ'টো পাব্লিছ হ'ল আৰু বহুখিনি মানুহে ইয়াক সঁহাৰি দিছে আৰু আজি বিশেষকৈ আজি ৰাস্তা পুৰা ফ্ৰী পাইছোঁ আপোনালোকক দেখাম কিমান ফ্ৰী আছে এই ৰাস্তাটো এনেকৈ মানুহবিলাক অভিভাৱকবিলাক স্কুল কৰ্তৃপক্ষবিলাক সাৱধানতা অৱলম্বন কৰিলে ভাল লাগে তো মই আজি আপোনালোকক দেখাই আছোঁ য'ত নেকি যোৱাকালি পৰহি তাৰ আগদিনাখন যিমান ভিৰ হৈ আছিল ৰাস্তাটো আজি ৰাস্তাটো কিমান ফ্ৰী হৈ আছে গতিকে যিটো ভিডিঅ' মই বনাইছিলোঁ মই পাব্লিকৰ কাৰণে স্কুল কৰ্তৃপক্ষৰ কাৰণে প্ৰশাসনৰ কাৰণে আজি সেই ভিডিঅ'টো কামত দিলে ভাল লাগিছে এইসকল গাড়ী সুন্দৰকৈ পৰিপাটিকৈ ইয়াতে পাৰ্কিং কৰি ৰাখিছে ৰাস্তাটো পূৰা সম্পূৰ্ণ খোলাকৈ ৰাখিছে আৰু এইখনেই আছিল মাৰিয়া পাব্লিক স্কুল ইয়াত সুন্দৰকৈ গাড়ীবিলাক ছাইড কৰি ৰাখিছে সুন্দৰকৈ গাড়ী যাব পৰাকৈ ৰাখিছে কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই আৰু এই ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষৰ লগতে যিসকল অভিভাৱকে এই কথাখিনিক ৰেছপন্স দিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে নুনমাটি থানাৰ প্ৰশাসনকো আৰক্ষী বিষয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল মাৰিয়া পাব্লিক স্কুলৰ এয়া গেটৰ সন্মুখত সুন্দৰকৈ পৰিপাটিকৈ গাড়ীবিলাক ৰাখি থোৱা আছে আৰু আগন্তুক দিনতো অভিভাৱকসকলে এনেকৈ পৰিপাটিকৈ নীতি নিয়ম মানি চলিব বুলি আশা ৰাখিলোঁ দেখিলে নহয় এয়াই আছিল মাৰিয়া পাব্লিক স্কুলৰ কৰ্তৃপক্ষৰ সৎ আৰু নিষ্ঠাৰে কৰা এটা কাম যিটো সমস্যাত জনসাধাৰণ ভুগি আছিলে যান জঁটৰ ফালৰ পৰা আজি সেই সমস্যাটোৰ পৰা অকণমান সকাহ পোৱা যেন লাগিছে আৰু আগন্তুক দিনতো আপোনালোকে এনেকৈ ৰাস্তাটো মুকলিকৈ ৰাখিব যাতে এম্বুলেন্স এখন গ'লেও যাতে অসুবিধাৰ সৃষ্টি হ'ব লগা নহয় আৰু এই মাৰিয়া স্কুলৰ যিটো আদৰ্শ প্ৰত্যেকখন স্কুল কলেজে আকোৱালি লওক ৰাস্তা ব্লক নকৰিব কাৰণ স্কুলৰ বাছে হওক ল'ৰা ছোৱালীৰ অভিভাৱকসকলৰ গাড়ীবোৰে হওক মেইন ৰাস্তাৰ ওপৰত ৰাখি থৈ দিলে যে সাধাৰণ জনতাৰ কিমানখিনি অসুবিধা হ'ব পাৰে বা কিমানখিনি অসুবিধাৰ সন্মুখীন হৈছিল আপোনালোকে ভিডিঅ'টোত দেখিছিলে আপোনালোকে গতিকে আপোনালোকক আহ্বান কৰিছোঁ কাটৰ জোৰে মিনতি কৰিছোঁ যে আপোনালোকৰ সুবিধাটো অকল চালে নহ'ব জনসাধাৰণৰো সুবিধাখিনি আপোনালোকে আওকাণ কৰক চকু দিয়ক আৰু এই কথাখিনি কৈ পেলাই মই জিৎ শৰ্মা আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ